হেল্ল' বন্ধুসকল, তো আমি আজি আহি গ'লোঁ বাগজানত আমি আজি মাছ ধৰিম। বলক মাছ ধৰিবলৈ আহি গ'লোঁ আমি এতিয়া বাগজানত। এয়া চাওক আপোনালোকে মাছ ধৰি আছে, এয়া চাওক পুৰা তামাম ধেৰ মাছ পালোঁ আকৌ। আজি মানে মান ভাষা ক'ম আমি। এইফালে বিতুমন্দা মান ভাষা কৈ দিয়ক আৰু। বহুত ভাল লাগিছে মাছ ধৰি। ভাল লাগিছে নে মাছ ধৰি? মজা লাগিছে আকৌ। তো আমি আকৌ এনেকৈ মাছ ধৰি খুব ভাল পাওঁ আকৌ। আপোনালোকৰ মাছ এক্সপিৰিয়েঞ্চ দেখাম আৰু এইবিলাক চাওক মাছ তামাম ধেৰ মানে আজি আৰু আমাৰ ফালে কৃষ্ণ দা কৈ দিয়ক ক কিবা এটা। ক'ত আকৌ মাছটো মাছ ক'ত? এই বৌ মাছ আৰু টিংটো মাছ আছে। এইফালে আমাৰ দাদা কৈ দিয়ক কিবা এটা। বহুত মাছ ধৰিলোঁ বহুত। তো আৰু এইফালে আছে আমাৰ এইফালে মাছে মাছ দেখিছে নাই? মাছে এই মাছ আকৌ এইবোৰ চাওক এই বাগজানৰ কাম কৰিবা। গৰম জানৰ গাঁৱৰ ওচৰতে আৰু মনৰ বেজাৰতে ফূৰ্তি কৰিছোঁ। হাজিৰাটো ভালছে নাই পৰা আকৌ। কৈ দিয়ক কিবা এটা আকৌ। লৈ দিয়ক কৈ দিয়ক আৰু কৈ দিয়ক। এই নকয় বোলে আৰু বিৰাট ভাল লাগিছে আৰু মাছ ধৰি মানে আমি হে ভয় নহ'ব নহয় আৰু আছে আৰু মাছ। এইফালে মাছ ধৰিছে আকৌ। ডাঙৰ চিলা ক'ত আকৌ ডাঙৰ কেইজনী আছ সৰুৱে আকৌ। কোন কি চিলা দেখাই দে। কোন চিলা? অকল 200টি মাত্ৰ 200টি পালোঁ আকৌ ডাঙৰ। আৰু বন্ধুসকল এনেদৰে মানে আৰু মাছ ধৰি আছে আৰু এনেকৈ চাওক ব্ৰহ্মপুত্ৰ নদী। এটা মানে ডাঙৰ আছিলে, এই খুলুংটোতে মাছ ধৰি আমি আজি শেষ কৰি দিলোঁ আৰু খাবলৈ আমি চানা লৈছিলোঁ, কেঁচা চানা আৰু পিঁয়াজ লৈছিলোঁ। ইয়াত কাটি আছে আমাৰ চুনু কাঠ আৰু চুনু এইটো চুনু ভালকৈ কাঠ চাওক। এই অকা নেকি হয়তো বিৰাট ভাল লাগিছে আকৌ। আৰু বন্ধুসকল আমি এতিয়া চাওক এয়া মাছ ধৰিবলৈ গৈ আছোঁ। ব'লক আৰু চাওক মাছ ধৰিবলৈ এনেকৈ গৈ আকৌ এনেকৈহে যায় আকৌ মাছ ধৰিবলৈ আকৌ। ইয়াত ভাল লাগিছে আকৌ পানী মাজত একদম নেটখন এনেকৈ ডাঙৰকৈ মেলি লৈছে ইয়াত। তাৰপিছত চাব আপোনালোকে দেখাম আৰু এনেকৈ মাছ ধৰি থাকে। আৰু মই পানীত আহিলোঁ আজি। এই হৈছে বাগজান, এইখনে হৈছে বাগজান চাওক। আৰু এইফালে আছে মানস ৰাষ্ট্ৰীয় উদ্যান, নেশ্যনেল পাৰ্ক মানস ৰাষ্ট্ৰীয় উদ্যান আছে এইফালে। আপোনালোকে এবাৰ জুম কৰি দেখাই দিছোঁ এইখন। আৰু এইখনে হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান। এখন ভালকৈ মাছ ধৰক ক'লে। আৰু বন্ধুসকল এনেকৈ আমি মাছ ধৰি আজি ব্ৰহ্মপুত্ৰ ফাৰ্ষ্ট টাইম ধৰিছোঁ। বিৰাট ভাল লাগিছে আকৌ, বিৰাট ভাল লাগিছে আৰু চাওক একদম পুৰা ফূৰ্তি বৈ আৰু বন্ধুসকল আমি তেনেদৰে মাছ ধৰি গৈ আছোঁ ৰুমত মাছ লৈ কিনে। ব'লক আৰু ন ইয়াতে পানীবিলাক বিৰাট গৰম কৈ পানীবিলাক বহুত গৰম ভৰি চৰি পুৰি গৈছেগৈ। আৰু প্ৰথমবাৰ এনেদৰে আমি মাছ ধৰিব মই মাছ ধৰিব আহিলোঁ এনেকৈ ব্ৰহ্মপুত্ৰ নদীৰ মাজত। বিৰাট ভাল লাগিছে, বহুত ফূৰ্তি মানে এনজয় আৰু ভাল লাগিলে বহুত। আৰু বন্ধুসকল ফাইনেল আমি গ'লোহি এখন বুটখন পাই গ'লোহি এতিয়া আমি। আৰু এতিয়া বুটখন উঠি আমি সেইটো পাৰত যাম। চাই থাকক আৰু মজা হাতী মজা লাগিছে ইয়াত গা ধুই। বিৰাট মজা লাগিছে ইয়াত আজি গা ধুই। क्या बात है।